ক্ষমতাটো এক্সাৰচাইজ কৰিলে কিছু মূল্য বৃদ্ধি কমাব পৰা যায়। আপোনালোকে জানে যে খাৰুপেটীয়া, দলগাঁও, বৰপেটা ইত্যাদি য'ত যথেষ্ট পৰিমাণে খাদ্য সামগ্ৰী উৎপাদন হয়, বিশেষকৈ শাক চব্জি য'ত মানে উৎপাদন হয়, তেনেকুৱা ঠাইৰ চ'ৰ্চৰ পৰা আপোনালোকেই প্ৰচাৰ কৰিছে। আমিও জানো যে মোৰ যিহেতু দৰং জিলাত ঘৰ, দৰং জিলাত যিটো বন্ধাকবি আমি 10 টকাত কিনো, ইয়াত অতি কমে 40-50 টকাত কিনিবলগীয়া হয়। কিয়? এই কিয়টো চোৱাৰ প্ৰয়োজন আছে। ৰাজ্য চৰকাৰৰ যিখিনি ক্ষমতা আছে, হয় বহুত বিষয় ৰাজ্য চৰকাৰৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ অধীনত বা কাৰোবাৰ অধীনত নহয়, কিন্তু ৰাইজৰ স্বাৰ্থলৈ লক্ষ্য কৰি মই এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে অনুৰোধ জনাম যে কি চ'ৰ্চেৰে য'ত আমাৰ কবি, আলু, বেঙেনা, জলকীয়া এইবিলাক প্ৰডাকশ্যন হয়, তাৰ পৰা ৰাস্তাত তেওঁলোকে কয়, যিবিলাকে ট্ৰাক লৈ আহে থানাই থানাই পইচা দিব লাগে বুলি বহুত ক্ষেত্ৰত ড্ৰাইভাৰবিলাকে কয়, মালিকবিলাকে কয়। এইটো যদি তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে, 50% সামগ্ৰী য'ত আমাৰ ইয়াত উৎপাদন হোৱা তাৰ কিন্তু মূল্য কিছু ৰোধ কৰিব পৰা যায়। গতিকে আমি ভাবিছোঁ যে এইটো মুখ্যমন্ত্ৰীয়ে যদি এটা ইনিচিয়েটিভ লয়, বিভাগলৈ যদি ইনিচিয়েটিভ লয়, তেওঁ ষ্ট্ৰিক্ট হ'বলৈ কয়, মই ভাবোঁ যে কিছু অন্তত কণ্ট্ৰল কৰিব পাৰে। কংগ্ৰেছে কৈ আছে BPF-এ যে UP পাৰ্টিক ভোট দিব, তাৰ কি গ্যাৰাণ্টি আছে? নহয়, চাওক, আমি চৰকাৰৰ লগত আছোঁ। চৰকাৰে আমাৰ হৈ কংগ্ৰেছে কিয় কৈছে মই নাজানো। মই কংগ্ৰেছৰ হৈ কোৱা নাই, বা মই AIDF-ৰ হৈ কোৱা নাই, মই BJP-ৰ হৈও মই নকওঁ, AGP-ৰ হৈও মই নকওঁ, মই BPF-ৰ হৈ ক'ম। BPF-এ আমি কাক ভোট দিম সেইটোহে কথা। আমি ইতিমধ্যে নমিনেশ্যনত স্বাক্ষৰ কৰিছোঁ। যাকেই নমিনেশ্যনত স্বাক্ষৰ কৰিছোঁ আমি তাকেই ভোট প্ৰদান কৰিম। গতিকে বাকী মানুহবিলাকে চিন্তিত নহ'লে ভাল, নিজৰ নিজৰ ভোটবিলাক নিজৰ নিজৰ দলত সুৰক্ষিত কৰি ৰাখক, সেইটোহে মোৰ আহ্বান থাকিব। ৰিপুল বৰা জিকিব বুলি ভাবেনে? নহয়, মই ব্যক্তিগতভাৱে মই কাকো নকওঁ। মই ভাবোঁ যে আমি যাক ভোট দিম তেওঁ জিকাটো আমি জিকাটো বিচাৰিম। যেহেতু আমি ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত আছোঁ, ইতিমধ্যে আমি আমাৰ দলে সিদ্ধান্ত আমাক আগবঢ়াইছে। সিদ্ধান্ত কালি পৰহিৰ ভিতৰতে আমি খোলোচা কৰিম।